আজি মই আপোনালোকক গুড়ৰ ৰসগোল্লা কেনেকৈনো বনাই সেইটো দেখুৱাম। ইয়াতে আহক ঘৰতে কেনেকৈ ৰসগোল্লা বনাই খাব পাৰি সেইটো চাওঁ। ৰসগোল্লা বনাবলৈ মই লৈছোঁ 1 লিটাৰ গাখীৰ আৰু মই গাখীৰখিনি চচপেন এখনত গেছত উতলিব দিছোঁ। দেখিবলৈ পাইছে গাখীৰখিনি উতলি আহিছে। এতিয়া মই ইয়াত 2 চামুচ নেমুৰ ৰস মই উলিয়াই থৈছিলোঁ। এয়া দেখিবলৈ পাইছে মই ইয়াত 2 পৰা 3 চামুচ নেমুৰ ৰস দি দিম। এতিয়া আপোনালোকে দেখিবলৈ পাইছে নেমুৰ ৰসখিনি দিয়াৰ লগে লগে গাখীৰখিনি এনেকৈ ধুনীয়াকৈ ফাটি গৈছে। এইখিনি আৰু এনেকৈ 2-3 মিনিট উতলিব দিম। এতিয়া ৰেডি হৈ গৈছে, আপোনালোকে দেখিবলৈ পাইছে। মই এতিয়া এইখিনি ছেকনিৰে ভালকৈ চেকি এনেকৈ চানাখিনি এখন কৰচেৰে এনেকৈ উলিয়াই লৈ এনেকৈ ছেকনাখনত দি দিছোঁ আৰু ইয়াৰ পৰা পানীখিনি ভালদৰে যাবৰ বাবে মই এখন স্পুন ব্যৱহাৰ কৰিছোঁ। এতিয়া এই চানাখিনি মই বেলেগ এখন প্লেটত ৰাখি দিছোঁ। ঠিক তেনেদৰে মই গোটেইখিনি চানা একেবাৰে উলিয়াই দেখিবলৈ পাইছে। মই চানাখিনি ধুনীয়াকৈ মঠি আছোঁ যাতে এইখিনি মিহি হৈ যায়। আৰু এইটো আপুনি 2 পৰা 4 মিনিট বা যদি ভাবে বেছি মিহি হোৱা নাই তেন্তে 5 বা 6 মিনিট এনেকৈ মঠি থাকিব। এতিয়া মোৰ এইখিনি ৰেডি হৈ গ'ল। এতিয়া মই ইয়াক গোল গোল শ্বেপ দি ল'ম। এতিয়া মই এইখিনি একদম লাহি হাতেৰে সৰু সৰুকৈ ৰাউণ্ড ৰাউণ্ডকৈ শ্বেপ দি ল'ম। দেখিবলৈ পাইছে। ঠিক একেদৰে মই বাকীবোৰো বনাই যাম। মই গোটেইবোৰ গোল্লাৰ শ্বেপ দিয়া হৈ গ'ল আৰু এতিয়া মই এইখিনি চাটনিৰ বাবে লৈছোঁ। এইটো কাপেৰে 1 কাপ গুড় আৰু 1 কাপ পানী, মানে এইটো কাপেৰে আপোনাৰ 1.5 কাপ পানী লৈছোঁ। এতিয়া এইখিনি মই এতিয়া এইখিনি চাটনিখিনি ধুনীয়াকৈ উতলিছে। এতিয়া মই ইয়াত এটা এটাকৈ ৰসগোল্লাবোৰ দি যাম। এতিয়া মোৰ ৰসগোল্লাখিনি ইয়াত দিয়া হৈ গ'ল আৰু এতিয়া মই এইখিনি কম জুইত 5 পৰা 10 মিনিট ঢাকনি দি উতলিব দিম। পাইছে কি ধুনীয়াকৈ ফুলি আহিছে এইখিনি। এতিয়া মই ঢাকন নিদিয়াকৈ 5 মিনিটমান উতলিব দিম হাই হিটত। 5 মিনিট হৈ গ'ল আৰু মোৰ ৰেচিপি অলমষ্ট ৰেডি। এতিয়া মই গেছৰ ফ্লেম অফ কৰিম আৰু এনেকৈ ঠাণ্ডা হ'বলৈ কিছু সময় চাওক। আমাৰ গুড়ৰ ৰসগোল্লা ৰেডি। এতিয়া মই আপোনালোকক ইয়াৰে এটা ভাঙি দেখুৱাম কিমান ফ্লাফি হৈছে। দেখিবলৈ পাইছে, মই হাতেৰে দেখুৱাই দিছোঁ ইয়াৰ কিমান ফ্লাফি হৈছে। আপোনালোকে দেখিছে আমাৰ গুড়ৰ ৰসগোল্লা ৰেডি।